সৰ্বানন্দৰ বাবে দুখ প্ৰকাশ কৰিছে অসমৰ বহু লোকে। হয়, সৰ্বানন্দৰ দৰে এজন অমায়িক ভদ্ৰ সহজ সৰল নিকা ভাৱমূৰ্তিৰ মুখ্যমন্ত্ৰী হিচাপে হেৰুৱাই অসমৰ বহু লোকে দুখ প্ৰকাশ কৰিছে। তেওঁৰ বহুতো শুভাকাংক্ষীয়ে এই দুখৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰি যি উদাৰতাৰ পৰিচয় দাঙি ধৰিলে, তাৰ বাবে সহস্ৰজনে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। Z+ ছিকিউৰিটি এৰিলে সৰ্বানন্দ সোণোৱালে আৰু তেওঁ টুইটাৰত লিখিলে যে Z+ ছিকিউৰিটি নেলাগে, এতিয়া মই মাজুলীৰ বিধায়কহে। ইফালে সলনি হ'ল ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ঠিকনা। মাজুলীৰ বিধায়ক হিচাপে নতুন ঠিকনা হ'ব সোণোৱালৰ। মাত্ৰ 3জন নিৰাপত্তাৰক্ষী ৰাখি অন্য সকলোকে বিদায় দিলে সোণোৱালে। সোণোৱালৰ এনেবোৰ কাৰ্যত আৱেগিক হৈ পৰিছে এতিয়া অসমৰ জনতা। দুৰ্নীতিৰ বিৰুদ্ধে লোৱা সোণোৱালৰ কঠোৰ পদক্ষেপ, সহজ সৰলতা আদিৰ দৰে ব্যক্তিত্ববোৰৰ বাবে সৰ্বানন্দ সোণোৱালৰ নাম অসমৰ ৰাজনৈতিক ইতিহাসত সদায় চিৰস্মৰণীয় হৈ ৰ'ব। আশা কৰোঁ আগৰ দৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ ৰাইজৰ হকে কাম কৰি যাওক। এয়াই আমাৰ আশা। জয় আই অসম। ধন্যবাদ।